গুড মৰ্নিং বন্ধুসকল, এটা নতুন ৰাতিপুৱালৈ সকলোকে স্বাগতম। আজি হৈছে তোমাৰ মোৰ কাৰণে এটা বহুত বিশেষ দিন, বিকজ আজি ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকৈ ব্লগ কৰিব গৈ আছোঁ। নাজানো কি হয়, তোমালোকে যদি ভাল পোৱা চাবা, মোক আশীৰ্বাদ কৰিবা যাতে মই আগুৱাই যাব পাৰোঁ। নাজানো, ইট ইজ জাষ্ট ফৰ ট্ৰায়েল, বিকজ মানে কি ইমান এটা আইডিয়া নাই কেনেকৈ কি বস্তুবিলাক কৰিব লাগে, কি কৰিব লাগে। জাষ্ট এনেই ট্ৰাই কৰি চাইছোঁ কি হয়, কেনেকৈ হয়। তো চাওঁ কেনেকৈ কি কৰিব পাৰোঁ, তোমালোকৰ কাৰণে কি কণ্টেণ্ট দিব পাৰোঁ। ভাল ভাল কণ্টেণ্ট দিবলৈ মই চেষ্টা কৰিম তোমালোকৰ কাৰণে। চ' আজি জাষ্ট এনেই এটা ট্ৰায়েল কৰি চাইছোঁ কি হয়, কেনেকুৱা ৰেছপন্স পাওঁ। বাৰু ইমানটো ৰেছপন্স নাহিব, কাৰণ বিকজ ইমান ৰিচো নাই, গতিকে জাষ্ট এনেই ট্ৰায়েল হিচাপে চাইছোঁ। আজি চাওঁ কি হয় কি নহয়। তো আজি এটা বিশেষ দিন মোৰ বাবে। তো এতিয়া মই গৈ আছোঁ অফিচত। তাৰপিছত অফিচত যোৱাৰ পিছত মই যাম আজি ঘৰ, বিকজ পূজা আহি গ'ল। চ' এতিয়া মই ঘৰলৈ যাম বুলি আজি ওলাইছোঁ। আজি যাম ঘৰত। মাও বহুত আগ্ৰহেৰে ৰখি আছে, বহুত দিনৰ পৰা মাতি আছে, ঘৰত আহ। তো মই কৈছোঁ যাম গৈ আছোঁ। তো আজি ফাইনেলি মই ঘৰ যাব ওলাই আছোঁ। তাৰপিছত প্ৰথমে অফিচ যাম, দেন ঘৰ যাম। তাৰপিছত আপোনালোকক দেখাই গৈ থাকিম বাৰু কেনেকৈ কি মোৰ দিনটো যাব আজি। তো এতিয়াৰ কাৰণে বাই বাই। তো চব এতিয়া ৰেডি হৈ গৈছে, বেগ বান্ধি লৈছোঁ। বেক চাইডে বেগবিলাক বান্ধি লোৱা হৈ গৈছে। এতিয়া আমি গৈ আছোঁ নগাঁও। মই একচুৱেলি আজি বাইক লৈ গৈ আছোঁ। কিহৰ কাৰণে, অলৰেডি দেৰি হৈ গৈছে আৰু পূজাত অলপ ঘূৰিব লাগিব লগৰবিলাকৰ লগত, সেইকাৰণে আজি বাইকখন লৈ ওলাই গৈছোঁ। তো চাওঁ কি হয় কি নহয় গোটেই ৰাস্তাটো। তো এতিয়া ভৰাই ল'লোঁ তেল। এই মেঘালয়ত পূৰা ফুল টেংকি কৰি ল'ম এতিয়া, তাৰপিছত ফুল টেংকি কৰি গৈ থাকিম। ঠিক আছে। এতিয়া পাই গ'লোঁ চিতাজখলা। এতিয়া চিতাজখলাত ৰখিছোঁ। চিতাজখলাত কিবা অলপ খাওঁ, চাহ তাহ কিবা এটা খাওঁ। এই বিৰাট অশান্তি লাগিছে একদম। যি ধূলি ৰাস্তা, পূৰা ফুল্লি কনষ্ট্ৰাকশ্যন হৈ আছে। তো ইমান ধূলি, অশান্তি পাই গৈছোঁ মানে চলাই। তো এতিয়া অলপ চাহ তাহ খাই লওঁ। চাহ পানী, চাহ লৈছোঁ, কেক লৈছোঁ। তো এতিয়া চাহ তাহ খাই পেলাই আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰিম। আৰু বেছি টাইম নালাগে আৰু, এতিয়া কি জাগিৰোড ক্ৰছ কৰি আহিছোঁতো, এতিয়া বেছি টাইম নালাগে। ৰাস্তা খালী আছে, ফুল পিকআপত আহিছোঁ। এয়া চাহ কি আৰু কেক, এয়া লৈ লৈছোঁ চাহ কেক। এইটো ভাইটি ই বনাই দিছে, বৰ ধুনীয়াকৈ বনাই দিছে। একদম গৰম গৰম চাহ খাই মজা লাগিব। সি কৈছে কেকটো বোলে লোকেল, হয়নে? কেকটো লোকেল? কোনে বনোৱা? গাঁৱৰে? আচ্ছা, তো খাই ভাল লাগিব। কেকটো লোকেল আৰু তাজা বোলে, জাষ্ট লৈ আহিছে। এইটো দেখিব পাইছে। তো খাই লওঁ ন? খাব পাৰ্মিশ্যন দিছ? ঠিক আছে। এয়া আমাৰ ভাইটিটো, মৰম লগা ভাইটিটো চাহ বনাই আছে। এই মিচিকিয়া হাঁহি থাকে মাজে মাজে। এই নাম কি? তোৰ নাম কি? হা? মনোজ ৰাজভৰ। আচ্ছা, মনোজ ৰাজভৰ। মনোজ, তই পঢ়া শুনা কৰ নে নাই? হা? কি এৰি দিলি? এতিয়া কি নিজৰ বিজনেছ চম্ভালি আছ? হা? দেখিছে, এয়া চাওক। এতিয়া বৰ্তমান পঢ়া শুনা কৰা নাই বোলে, বাট সি নিজে নিজৰ বিজনেছ চলাই আছে। ইমান ধুনীয়া চাহ বনাইছে, চাহকাপ ইমান ধুনীয়াকৈ বনাই দিছে, কি ইমান টেষ্টি, ভাল লাগিছে। এনেকুৱা কিন্তু পঢ়া শুনাটো কৰিলে আৰু ভাল লাগিলে হয়। হা? কিমান বছৰ হৈছে? হা? 14? আচ্ছা, 14 বছৰ হৈছে। 14 years ইয়াৰ। ইমান ধুনীয়াকৈ দোকানখন চম্ভালি আছে, ইয়াত দেখিবলৈ পাইছে। আৰু কাষ্টমাৰো বহুত লাইন লাগি আছে ইয়াত। নাই, সি ভাল কাম কৰি আছে। তো ফাইনেলি এতিয়া চাহ তাহ খাই ল'লোঁ। এতিয়া যাব ওলাইছোঁ। এতিয়া ডাইৰেক্ট ঘৰ যাম। আৰু আজি মনটো ভাল লাগি আছে, পূজা বুলি ঘৰ গৈ আছোঁ বহুত দিনৰ মূৰত। তো মনটো বেছি ভাল লাগি আছে। আৰু আগতেও এনেকৈ ঘৰলৈ আহোঁ। আগতে যেতিয়া স্কুল পঢ়ি আছিলোঁ তেতিয়া আমি ডিপুত আছিলোঁ। তো ডিপুত থাকোঁতে তেতিয়া মাহঁতে পূজা চাবলৈ আমাৰ নগাঁৱলৈ লৈ আহে। তো আমি নগাঁৱলৈ আহোঁ, বা মই, মা, দেউতা। তো তেতিয়া মনটো বিৰাট এটা বেছি ফূৰ্তি লাগিছিলে। সৰুকাল আছিলোঁ, কোনো টেনশ্যন নাছিলে, খালি পঢ়িব লাগে, শুব লাগে, খাব লাগে। কিন্তু এতিয়া মানে চাকৰি কৰোঁ। তো এতিয়া লাইফষ্টাইলটো বেলেগ হৈছে। তো এতিয়া মানে সেই আগতে যেনেকৈ মাহঁতৰ লগত একেলগে আহোঁ নগাঁৱলৈ, এতিয়া অকলশৰে যাব লগা হৈছে নগাঁও। তো মানুহৰ ডিফাৰেঞ্চটো সেইটোৱে, সৰু থাকোঁতে কি হয়, ডাঙৰ হ'লে কি হয়। কি ইমান ধূলি নহয়। তো ডাঙৰ হ'লে কি হয়, তো ডিফাৰেঞ্চ সেইখিনিতে আহে মানুহৰ। এতিয়া চাকৰি জীৱন সোমোৱাৰ পিছত মানুহৰ যে লাইফষ্টাইলটো পূৰা ট'টেলি চেঞ্জ হৈ যায়। তো সেইটোৱে। কিন্তু তথাপিও ভাল লাগিছে। বহুত দিনৰ মূৰত ঘৰ গৈ আছোঁ পূজা বুলি। পূজা চাম মাহঁতৰ লগত, মাহঁতক ফুৰাম। তো আগতে মাহঁতে আমাক ফুৰায়, মা দেউতাই মোক ফুৰায়, বাক ফুৰায়, এনেকৈ লৈ যায়। এতিয়া আমি মাহঁতক ফুৰাম। তো সেইটো এটা মানে বেলেগ ইম'শ্যন আৰু, সেইটো বেছি ভাল লাগে। তো এতিয়া গৈ থাকোঁ।
আৰু বেছি টাইম নালাগে আৰু 1 hour মানৰ ভিতৰত পাই যাম আৰু তো জাষ্ট ঘৰ আহি পাইছোঁ এইমাত্ৰ তো মাক মই কোৱাই নাই যে মই বাইক লৈ আহিছোঁ বুলি তো মায়ে এইটো শুনিলে মানে বিৰাট গালি দিব মোক কাৰণ মই বাইক লৈ তাৰ পৰা অহাটো মানে পচন্দ নকৰে তো সেইকাৰণে জাষ্ট আহি ঘৰ পাইছোঁ এতিয়া কলিং বেলটো বজাম তো চাওঁ ৰিয়েকশ্যনটো আৰু মানে কি এই হেলমেট পিন্ধি আহিছোঁ ন একদম মানে চুলি তুলি অৱস্থা নাই মানে ধূলি চুলি হৈ গোটেই শেষ আৰু গতিকে চাওঁচোন কি হয় শান্তনী মাতটো শুনিছোঁ এতিয়া ওলাব চাগে শান্তা কি কৰিছা তোমাৰ ল'ৰা আহি পাই গৈছে এয়া মাৰ লগত ইমান দূৰৰ পৰা আহিছোঁ বা এইখন দেখিছা নাই কি লৈ আহিলোঁ বাইক লৈ আহিলোঁ আজি গালি এটা পাৰা আকৌ মায়ে মানে ভয় কৰে মই সদায় বাইক লৈ আহিলে তো সেইকাৰণে মানে এতিয়া মানে মোক পাৰিব চাগে বিহাইণ্ড দ্য কেমেৰা পাৰিব মোক গালিটোকেইটা তো এতিয়ালৈকে পাৰা নাই কিন্তু তো এয়া ওলাই আহিছে একদম পিতেক আহিছেতো আজি একদম ধুনীয়া হৈ আছে আয়ো দেই মই আকৌ মাক বিৰাট জোকাই থাকোঁ দেই এজনী মোৰ গোসানী মই মাক বিৰাট জোকাই থাকোঁ আৰু মই মাৰ লগত মানে বিৰাট ভাল মই চব কথা শ্বেয়াৰ কৰোঁ মোৰ এভৰিথিং তো সেয়া এতিয়া বাইক লৈ আহিছোঁ এতিয়া কিবা খোৱাবা চাওঁচোন ভিতৰত গৈ পেলাই কিবা বাহানা দুৰ্গা পূজা হওক কি হ'লনো এই পনীৰ খাবি কি পনীৰ কেলে খাম বাৰু ইমান তই পনীৰহে বনাইছ মই ইমান দূৰৰ পৰা আহিছোঁ তই পনীৰ বনাইছ এই দেখিছে ৰাইজ এই পনীৰহে বনাইছে বোলে ইমান দূৰৰ পৰা আহিছোঁ বাইক চলাই এতিয়া পনীৰহে বনাইছে বাৰু পূজা হওক ষষ্ঠী হোৱা নাই নহয় তুমি কিবা অকণটো বনাব পাৰা দালি ভাজি পনীৰ বনাইছোঁ দালি ভাজি আৰু পনীৰ হৈ গৈছে সেইখিনিয়ে খাম মই এইয়া দেখিছে নহয় এয়াই মৰম পুতেক ক'লে হা গৈ আছোঁ ৰ'বা মই বেগকেইটা আনলোড কৰি লওঁ তাৰপিছত মই গৈ আছোঁ